ভিউয়ার্স ওয়েলকাম টু শিক্ষা 2.0 আজি মই এটা কামালকি বস্তু দেখাম মানে বহুত ধুনিয়া এটা ট্রিক্স দেখাম যেটো ট্রিক্স আপুনি চাই মানে খুবই ভাল লাগিব আজি মই দেখাম কেনেকৈ বেলেগৰ ইউটিউব চেনেলত কিমান ইনকাম হৈ আছে হেতু আপুনি ঘৰতে বহি থাকি আপোনাৰ মোবাইলৰ দ্বাৰা কেনেকৈ চাব পাৰিব এটো গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকিব আপোনাৰ যদি ইউটিউব চেনেল আছে আপোনাৰ ইউটিউবত মানে মান্থলি কিমান ইনকাম হৈ আছে ইয়াৰলি কিমান ইনকাম হৈ আছে এটো চাব পাৰিব বা যে কোনো মানুহৰে কিমান ইনকাম হেতু চাব পাৰিব সাপোজ ডিম্পু বৰুৱা কিমান ইনকাম কৰি আছে আমাৰ ডিজিটাল গুৰু তাই ইনকাম কিমান কৰি আছে মানে যে কোনো ইউটিউব হলেই হল যে কোনো ইউটিউবৰ পৰা কিমান ইনকাম হৈ আছে হেতু আপুনি চাব পাৰিব ঘৰতে বহি আপোনাৰ মোবাইলৰ দ্বাৰা গতিকে চাই থাকক লাষ্টলৈকে ভিডিওটো প্ৰথমতে গুগল ক্ৰোমত যাই সাৰ্চ কৰিব ইউটিউব ইনকাম চেক মাৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব ইন্টাৰফেস আহাৰ পিছত এতে সিম্পলি ক্লিক কৰিব ট্ৰাক ইয়োৰ ইউটিউব এনালাইসিস ফেটাৰ প্ৰডাক্ট এতে মাৰিব এতে মাৰাৰ লগে লগে এনেকৈ এটা ইন্টাৰফেস অপশন আহি যাব এতে সাক টাইপ ইয়োৰ ইউজাৰ নেম অৰ লুকস দেয়াৰ সিটস এতে মাৰিব পাৰিব সাপোজ মোৰ তুমি কাটা চুজ কৰিব খোজা সাপোজ মই এতে লিখিলো ডিম্পুজ ব্লগ ডিম্পুজ বিএলও ডিম্পুজ ব্লগ এতে সার্চ কৰিলো সার্চ কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেস আহিব সার্চ এতে ডিম্পুজ ব্লগ এটা ডিম্পুজৰ যেটো হেতু আহি গেছে আমাৰ এটা ডিম্পু বৰুৱাৰ ব্লগসটো আহা নাই তে মই সার্চ কৰি ডিম্পু বৰুৱাৰ ব্লগসটো আনি আছো ৰব হেতু মই ভালকে দেখাই দিম আমাৰ সবেৰে পৰিচিত ডিম্পু বিএল ব্লগ চাক এতে বহুতো চেনেল আহিছে এতে ডিম্পুজ ব্লগ গান্ধীপ ব্লগস ডিম্পু ব্লগ এতে তুমি কোনটো চেনেলৰ ইনকাম চাব বিচাৰা হেতু চাব পাৰিবা আমি প্ৰথমত যেটো অপচন আছে ডিম্পু বৰুৱা আমাৰ অসমৰে ডিম্পু বৰুৱা তাৰে চাক ওপৰতো দেখাই আছে কিমান 1 এমৰ বেছি সাবস্ক্ৰাইবাৰ ভিউজ দেখাই আছে আপলোড ভিডিও দেখাই আছে 408 এতে গতিকে আমি ইয়াৰ ইনকাম চাম বা ইয়াৰ ইউটিউব চেনেলৰ বিষয়ে জানিম এতে সিম্পলি রাইট সাইডত রেড কালাৰৰ লিখা আছে স্লেট চেনেলত মাৰি দিয়াৰ লগে লগে চাক তাৰ গোটেই চেনেলটোত কি আছে কিমান তাৰিখত তেও পাবলিশ কৰিছে কিমান পিপল তাৰ সাবস্ক্ৰাইবাৰ কে 1.61 MP সাবস্ক্ৰাইবাৰ সাক ভিডিও ভিউজ সাক কিমান এতে সোশ্যাল ৰেংক সাবস্ক্ৰাইবাৰ ৰেংক সমস্ত কিছু দেখা পাই আছে এতে মানে সকলোবোৰ বস্তু এতে উল্লেখ আছে কিমান তাৰ ইনকাম আছে তলত চাক এটা বস্তু ইনকামটো লৈ মন কৰি চাক ইয়াৰ এস্টিমেটেড মান্থলি আৰ্নিং মাহত যেটো আৰ্নিংৰ প্ৰত্যেক মাহত তো এক নহয় বেলেগ হয় ডেইলি প্ৰত্যেক মাহতে বেলেগ ইনকাম হয় গতিকে এতে চাক মান্থলি মানে 3K ৰ পৰা 48K ৰ ভিতৰত তাৰ ইনকামটো থাকে চা 3K মিনিমাম যদি ধৰা যদি 20K সাপোজ 3K ৰ পৰা 48 তাৰ মাঝামাঝি যদি আমি ধৰা 20K মানে 20,000 ডলাৰ হিচাপত এটা $20,000 হিচাপত হলে এতে আমাৰ ইন্ডিয়ান রুপিসত কিমান হ'ব চোৱা এনেকা ধৰণৰ ইনকাম তেও পাই আছে আৰু ইয়াৰলি যেটো ইনকাম তাৰ 36K to 576K ডলাৰ $576 মাজত থাকে $76,000 মাজত থাকে দেখে বুলি হাজাৰ ধৰিব পাৰি আমি চাক তেনেহলে কিমান ইনকাম হৈ আছে তাৰ ইউটিউবৰ পৰা এতে তলত যদি টানি আমি চাও তে এতে ডেট ওয়াইজ দিয়া আছে চাক 21/5/19 ওয়েডনেসডে তে যোৱা 19 তাৰিখৰ দিয়া আছে সাবস্ক্ৰাইবাৰ 1 আছিল 1.59 M ভিডিও ভিউজ আছিল ইমান
চাওক পইচাটো কিমান ইনকাম হৈছে সেইটোও দেখা যায়। এইটো আমি যিকোনো চেনেলৰ এনেকৈ আমি যিকোনো চেনেলৰ মানে সেইটো চাব পাৰিম। এইটো তলৰ পৰা তলত গৈ ৰেংকটো চাব পাৰি। চাওক ৰেংকটো চাব পাৰি। ইয়াতে ফেচবুকত শ্বেয়াৰ কৰিব পাৰি। ফুল মান্থলি এটা পুৰা মাহৰ ষ্টেটাছ দেখি চাব পাৰি। এনেকৈ ফুল মাহৰ ষ্টেটাছটো চাব পাৰি। ক্লিক কৰিলে চাওক এইটো তাৰ পুৰা মান্থৰ এইটো মাহৰ ষ্টেটাছ মানে কোন দিনা কিমান ইনকাম হৈছে সেইটো একবাৰ টোটেলি কিমান ভিউজ হৈছে কোন দিন কিমান ইনকাম হয় টোটেল ইয়াতে শ্ব' কৰায়। এনেকৈ তুমি তোমাৰ চেনেলৰো সৰু সুৰা যিমান সৰু চেনেলেই হওক যিমান ডাঙৰ চেনেলেই হওক তুমি চাব পাৰিবা। বুজিছা? যদি কোনো অসুবিধা হয় মোক মেছেজ কৰিলে হ'ল। মই লিংকটো শ্বেয়াৰ কৰিম, ডিছক্ৰিপশ্যনত লিংকটো দি দিম। এইটো চেক কৰা, চিম্পলি তুমি চাৰ্চ কৰিলেই হ'ল। থেংক ইউ। আজিলৈকে এনেকৈ এইখিনি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা।